হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছে চাগে। আজি মই বহুত দিনৰ মূৰত নতুন ভিডিঅ' এটা লৈ আহিছোঁ, মানে ৰেচিপি এটা লৈ আহিছোঁ। আজি দুপৰীয়া কচু আৰু শুকান মাছ বনাব লৈছোঁ। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁচোন, কেনেকৈনো বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তাকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব দেই। এতিয়া মই এইফালে মছলাখিনি সম্পূৰ্ণ গোটাই লৈছোঁ, সকলো মছলা যি দিওঁ। তাৰপিছত মই এইফালে শুকান জলকীয়া দুটামান লৈছোঁ আৰু নহৰু আৰু অকণমান আদা, নহৰু সৰহকৈ দিছোঁ। এইফালে কেঁচা জলকীয়া আৰু পিঁয়াজ দুটা কাটি লৈছোঁ। তাৰপিছত এইফালে শুকান মাছখিনি ভালদৰে ধুই ল'লোঁ, অকণমান গৰম পানীত ভালদৰে ধুই ল'লোঁ। তাৰপিছত এইফালে কচু মানে দহি কচু হয়, বহুত জেগাত বেলেগ বেলেগ নামো আছে, কিন্তু আমি দহি কচু কওঁ, কিছুমানে মাখন কচু বুলিও কয়। আৰু এইফালে মই কেৰাহীখন গেছত গৰম কৰি ল'লোঁ ভালদৰে গৰম হোৱাৰ পিছত এইফালে এইখিনি মই বস্তু ওচৰ চপাই ল'লোঁ, পিঁয়াজ নহৰুখিনি। তাৰপিছত এতিয়া অকণমান নিমখ দিম, মানে কিমান গৰম হৈছে সেইটো চাবলৈ দিম। মই ভাজি বনোৱাৰ আগত সদায় মই নিমখ অকণমান দি লওঁ, পিছত আকৌ দিম ভালদৰে নিমখ সোৱাদ অনুসৰি। এতিয়া পিঁয়াজখিনি দি ল'লোঁ। পিঁয়াজখিনি দিয়াৰ পিছত অকণমান পিঁয়াজখিনি ভাজি লৈছোঁ, লৰাই পেলাই গুলপীয়া কালাৰ অকণ হ'লে পিঁয়াজখিনি তেনেকৈ ভাল লাগে। লগালগ বাকীবিলাক বস্তু দিলে ভাল নালাগে ন। মই অকণমান লৰাই মেলি ভাজি লওঁ। ভজা হোৱাৰ পিছত এতিয়া মই জলকীয়াকেইটা দি দিওঁ, কেঁচা জলকীয়াকেইটা দি দিওঁ। তাৰপিছত শুকান জলকীয়াকেইটা দিছোঁ, দি পেলাই এতিয়া এইখিনি ভাজি ল'ম, অকণমান একেলগে ভাজি ল'ম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিবচোন, কেনেকৈনো মই আজি বনাওঁ ভাজিকণ। আৰু বহুত দিন উজামাহ বুলি ভিডিঅ'ও দিয়া নাই, দিবলৈও টাইম নাপাওঁ। তাকে আজি ভাবিলোঁ এই কচুখিনি বনাওঁৱে আপোনাক দেখাম বুলি ভাবিলোঁ। এতিয়া মই নহৰুখিনি দিলোঁ, আদা নহৰু বটি থোৱাখিনি দিলোঁ। তাৰপিছত মই এতিয়া অকণমান হিলাই ল'ম ভালদৰে, হিলাই মানে মজাই গেছটো অকণ কম ফ্লেমত লৈ লৈছোঁ। মজাই বনাই আছোঁ, এটা এটাকৈ দি আছোঁ। মানে মজাই বনালে বহুত ভাল লাগে, যি ভাজিয়ে নবনাওক টেষ্ট এটা উঠে মানে। এতিয়া মই সকলো মছলা এটা এটাকৈ দি ল'ম। বহুত মানুহে এইটো ৰেচিপি খাইছেও আৰু বহুতে নাইও খোৱা। নাই খোৱা যদি অকণমান এনেদৰে ট্ৰাই এটা কৰি চাবচোন আপোনালোকে। খাবলৈ বহুত টেষ্টি হয়। মোৰ মানে আজি থাইৰয়ড অকণমানো বাঢ়ি আছে। ডিব্ৰুগড়ৰ পৰা এইফালে বৌয়ে ফোন কৰি কৈছে তুমি নাখাবা দেই কচু, কিন্তু মোৰ মনটো নেমানিলে আজি বনাইহে এৰিলোঁ। খাবলৈ মানে মন গৈ আছে। এতিয়া সকলো মছলাখিনি দি ল'লোঁ, দি পেলাই পূৰা মজাই এনেকৈ পানী অকণমান দি মজাই পূৰা কৰি লৈছোঁ, ভাজি লৈছোঁ। কালাৰটো ইমান ধুনীয়া হৈ গৈছে দেখিছে। এতিয়া অকণমান পানী দিছোঁ, দি পেলাই মজাই লৈছোঁ পূৰা। এনেদৰে কম ফ্লেমত মজাই থাকিম, বেছি পানী নিদিওঁ। কালাৰটো কিমান ধুনীয়া হৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব দেই। এতিয়া মই কচুখিনি দি ল'ম, কচু থুৰবিলাক। মোৰ মানে এখন হাতে মোবাইলটোও ধৰিবলগীয়া হৈছে, এখন হাতে ভাজিখিনিও বনাই থকা হৈছে। অকণমান দিগদাৰো হৈছে। মোবাইলটো অকণ হিলি থাকিব পাৰে, আপোনালোকে বেয়া নাপাব। মই তাকে বৌক মাতি লওঁ, বৌক মাতি পেলাই মোবাইলটো ধৰিবলৈ দিছোঁ। এতিয়া অকণ বৌয়ে মোবাইলটো ধৰি দিছে, মই কচুখিনি সেইটো কাৰণে দি দিছোঁ। দুইখনতে দিব পাৰিছোঁ, নহ'বা এখনতে মোবাইলটো ধৰি এখনতে বনাবলৈ অকণ দিগদাৰ হয়। ষ্টেণ্ড এডাল ল'ব লাগিব, ষ্টেণ্ডডাল নোহোৱাৰ কাৰণে অকণ দিগদাৰো হৈছে। এতিয়া মই কচুখিনি অলপ লৰাই মজাই থাকিম। পানী নিদিওঁ, ইয়াৰ পৰাই বহুত পানী ওলাব, কাৰণ কচু বনালে পানী ওলায়েই। এতিয়া অলপ লৰাই পেলাই মই ঢাকনাখন মাৰি দিম। মই এইখিনিতে কথা এটা কওঁ, মোৰ ইয়াৰ নেক্সট ভিডিঅ'টো চাব আপোনালোকে সকলোৱে, কাৰণ বহুত ভাল পাব চাই। মই এখন ফুলনি বাগিচা দেখাম। আগত দেখাইছিলোঁ মোৰ খুৰীৰ ফুলনিখন। সেই ফুলনিখন এতিয়া বহুত আগতকৈ বহুত ফুল আনিলে আৰু বহুত পৰিৱৰ্তনো হ'ল।
বহুত ধুনীয়া কৰিলে। আপোনালোকক সকলোকে দেখাম বুলি ভাবিছোঁ। আপোনালোকে ইয়াৰ নেক্সট ভিডিঅ'টো চাব সকলোৱে, মিছ নকৰিব নেক্সট ভিডিঅ'টো। এতিয়া এয়া কচুৰ পৰা পানী ওলাইছে চব বহুত। এই পানীখিনিকে মই মজাই অলপ কচু গলা পিছতহে মানে মাছখিনি দিম। এনেকৈ ভাজি থাকিম গেছটো কমাই লৈ পেলাই। অলপ গলিছেগৈ আৰু কচুখিনি, বহুতখিনি দিছিলোঁ, এতিয়া কিমান অকণমান হৈ গ'ল দেখিছে। এতিয়া মই গলা হোৱা পিছত মানে কচুখিনি গলি গ'ল, মানে বহুতেই গলিলে, সিজিছে মানে। সিজাৰ পিছতহে শুকান মাছখিনি দিছোঁ, কাৰণ গৰম পানীত শুকান মাছখিনি ধুই থৈছোঁতো, অলপ ঢিলাও হৈ আছে। এতিয়া অলপ লৰাই পেলাই ঢাকোন মাৰি দিম। আপোনালোকে এনেকৈ ট্ৰাই এটা কৰি চাবচোন। এতিয়া মই লৰাই পেলাই অকণমান ঢাকোন মাৰি দিম। মানে পানী দিলেও দিব পাৰিব আপোনালোকে। এয়া চাওক কিমান ধুনীয়া হৈ গ'ল, এতিয়া খায়ে টেষ্টি লাগিব। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'লৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব দেই। আজিলৈ আহোঁ, বাই।